আটা ভাৰি কৰবা তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ গুড মৰ্নিং ফ্ৰম পবিতৰা এতিয়া ৰাতিপুৱা 5 বাজিল আমি মুখত ধুলোঁ মানে একেবাৰে ৰাতি গোটেই ৰাতি টোপনিয়ে অহা নাই একো কি কৰিব উপায় নাই অলপ এক্সাইটেড হৈ আছোঁ ন কি কৰিব এতিয়া আমি পবিতৰাৰ ভিতৰলৈ যাওঁ কি হৈ আছোঁ সকলোবোৰ দেখুৱাইছোঁ মানে হাতী চাফাৰী কৰা কথা আজি কিবা হয় এতিয়া ক'ব নোৱাৰোঁ আৰু ব'লক একেবাৰে পবিতৰাৰ ভিতৰত লগ পাম বাপৰে বাপ যিটোৱে আন্ধাৰ গড়ে নেখেদলি হ'ল আমাক এতিয়া আমি ৰেঞ্জৰ ভিতৰত সোমাই গ'লোঁ ভিন্দৰ ৰুমত যাই আছোঁ ভিন্দৰ ৰুমত গ'লে কি হ'ব তাৰ যি ডাঙৰ কুকুৰ আছে বাপৰে চাওক একদম খালী ৰাতিপুৱা 5টা 5:30 বজাৰ পবিতৰাৰ ৰেঞ্জৰ ভিতৰত চাই লওক একো নাই এতিয়া আমি ভিতৰত আহি গ'লোঁ এইটো প্ৰাঞ্জল লগত এইটো আমাৰ ভিন্দৌ মানে আমাৰ কি হ'ল 6:30 বজাৰ পৰা আমাৰ ফাৰ্ষ্ট ৰাইডটো কৰা কথা আছে হাতী চাফাৰী কিন্তু যাত্ৰী মানে টুৰিষ্ট বেছি হোৱাৰ কাৰণে আমাৰ কৰা নহ'ল এতিয়া আমি 7:30 বজাৰ পৰা এইটো ৰাইডটো কৰিম পৰিৱেশটো চাওকে কি ধুনীয়া আৰু এইটো মানে ইয়াত থাকে মানুহবিলাক মাউথবিলাক থাকে হাতীৰ আৰু কাষতে এইটো মন্দিৰ এই চাওক জুম কৰি দেখুৱাই দিছোঁ এইটো মন্দিৰ আৰু এইটো ঘৰ হৈছে মানে হাতীৰ পিঠিত উঠিবৰ কাৰণে ডাইৰেক্ট এইটো ঘৰত উঠি পিঠিত উঠিব পৰা যায় হাতী আহিছে হাতী চাওক হাতী মজা আহি যাব মজা লাগি যাব ভাই জীৱনত ফাৰ্ষ্ট এক্সপেৰিয়েঞ্চ হাতীৰ উঠা তামাম এক্সাইটিং হৈ আছোঁ আৰু এয়া চাওক আহি গ'ল হাতী আৰু কেনেকৈ নুমে চাই লওকচোন কি ধুনীয়া লাগে এই মানুহটো নুমি আছে চাওকচোন এনেকৈ মানে হাতীৰ পিঠিৰ পৰা নুমা যায় মাই গড হাতী চাফাৰী কৰি আছোঁ এতিয়া আমি মজা লাগিছে দে ইয়াৰ কি নাম ৰুদ্ৰ এই চাওক ৰুদ্ৰ কৃষ্ণ কৃষ্ণ আৰু এই টিকলিমিণ্টি পোৱালিটো চাওকে কি মৰম লাগে আৰু মানে পৰিৱেশটোৱে কৈছোঁ না কি মজা লাগে তামাম ভাল লাগে মানে বেলেগ মই একো নকওঁ পৰিৱেশটোৰে কথা কৈ আছোঁ বিশেষকৈ বহুত ভাল লাগছে আজি নতুন এক্সপিৰিয়েঞ্চ লাইফৰ যে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হাতীৰ পিঠিত অভয়াৰণ্যৰ মাজত ৰুদ্ৰৰ পিঠিত উঠি আছোঁ আমি চাওক অৰণ্যৰ মাজত বৰ্তমান আমি অৰণ্যৰ মাজে মাজে যাই আছোঁ বৰ্তমানলৈকে একো দেখা নাই কিন্তু পিছত কিবা দেখা পাওঁ নেকি বলকে কিবা দেখাব চাই থাকক আমি আহি পালোঁ অৰণ্যৰ মাজত আৰু এটা আপোনালোকক মই দেখুৱাই আছোঁ চাই থাকক অ' মাই গড গড়ে মানে পোৱালিটোৱে গাখীৰ খাই আছে কি মজা লাগিছে বে চাওক না ভালদৰে চাই লওক এই চাওক গাখীৰ খাই আছে এনেকুৱা এটা যদি ফটোগ্ৰাফাৰ হ'লোঁ হয় কথাই নাছিল মানে এই গড় চাওক গড় চালা ইমানকেইটা গড়ো কিজানি ভাবি আছে হাতীকেইটাক দেখি ময়ো যদি চালা ইমান ডাঙৰ হ'লোঁ হয় আজি মোৰ ওচৰত আহি পায়ে ভয় কৰিলে হয় উপায় নাই কি কৰোঁ আৰু যিহেতু সৰু হ'লেও হাতীৰ তলতে থাকিব লাগিব হাতীকে ভয় কৰিব লাগিব মজা তো আমাৰ আহি গ'লোঁ প্ৰাঞ্জল একদম বাপৰে ইমানতে আমাৰ ৰাইড খতম হৈ গ'ল বাই ৰুদ্ৰ নাই বহুত ভাল লাগিল ৰাইডটো কৰি বহুতেই ভাল লাগিল আৰু জীৱনৰ প্ৰথম এটা এক্সপিৰিয়েঞ্চ বহুত বেছি ভাল লাগছে তোমাৰ কেনে লাগছে অলপ কঁকালৰ বিষ হৈছে কিন্তু উপায় নাই চাই লওক এই বাইদেউহঁতো হৈছে ঘৰৰ পৰা বাহিৰৰ পৰা তামিলনাডুৰ পৰা আটা ভাৰি কৰবা তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ নিজৰ এটা যে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ বহুত ভাল লাগিল আৰু যিটো ইয়াৰ নেচাৰেল বিউটি বাপৰে কি ক'ম আৰু বহুতেই ভাল লাগিল তো আপোনালোকেও আহক পবিতৰা চাওক যিহেতু আমি অসমৰে হয় অসমৰে গৌৰৱ আমি নিজকে গৌৰৱবোধ কৰোঁ
মানে ইয়াত আমি দেখা পালোঁ কিছুমান মানে কি কওঁ টুৰিষ্ট আহিছে বাহিৰৰ পৰা বেংগলোৰৰ পৰা ক'ৰবাৰ পৰা সেইটো এতিয়া আমাৰে গৌৰৱ তেওঁলোকৰ আগত আমি এজন অসমীয়া হিচাপে আমি গৌৰৱ কৰিব পাৰোঁ তো এইখিনিয়ে আছিল আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কিবা যদি ভুল হৈছে বা কিবা কোৱাত মানে কি আমাৰতো ভাষাবিলাক অলপ তেনেকুৱাই ন উপায় নাই কথিত নলবৰীয়া লিখিত আমাৰ উপায় নাই এইখিনিয়ে আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে জনাই দিব কমেণ্ট বক্সত ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম বাই বাই